অপেক্ষাবোৰ মৰমেৰে মনতেই সাঁচি থৈছোঁ। দলিচা পাৰিছোঁ, মনলৈ আহিবা, মনতেই থাকিবা তুমি। হে গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। আৰু আজি লক্ষী পূজা, সকলোলৈ মোৰ ফালৰ পৰা লক্ষী পূজাৰ আন্তৰিক শুভেচ্ছা থাকিল। আৰু আমি এতিয়া বনাই আছোঁ ৰুটি। এতিয়া দেখাইছোঁ আপোনালোকক, ৰ'ব এইফালে চাওক, এয়া সৃষ্টি, এয়া পূৰা ৰুটি বনাই আছে। এয়া মই ৰুটি বেলিলোঁ আৰু সৃষ্টিয়ে পুৰি আছে। আৰু এইফালে চব্জি বনি আছে, উতলি আছে। আৰু এইকেইখন হৈ গ'ল আমাৰ ৰুটি ৰেডি। ৰান্ধনি এইয়া দেই, নতুন ৰান্ধনি, আপোনালোকে মাতিব কেতিয়াবা প্ৰয়োজন হ'লে মানে। আৰু আপোনালোকে হয়তো নাজানে, মই বৰ্তমান আছোঁহি এনাই ঘৰত। আজি ঘৰত লক্ষী পূজা খোৱা নহ'ল আৰু ইয়াতে খাইছোঁ। এয়া আমাৰ মিষ্টিবা, আজি লক্ষী পূজা বুলি এনেই অলপ মানে সাজি কাচি ওলাই আছে। আৰু কিবা এটা কৈ দিয়া মোৰ চেনেলটোৰ বিষয়ে। তোমালোকে লক্ষী পূজা আজি খানা বনাইছা ন? আমি ভালকৈ বনাবা, আমি খাম। মই এনেই আৰু অকণমান টিকটক কৰি আছোঁ লক্ষী পূজা উপলক্ষে। তাৰপিছত আপোনালোক সকলোৱে ভণ্টিৰ নতুন চেনেল হয়, তাই কৈছে মোক, আৰু অকণমান সকলোৱে সহায় সহযোগিতা কৰি দিব। আৰু বেছি নহ'লেও আৰু চাই পিনে ভাল পালে লাইক এটা কৰি দিব, তাৰপিছত কমেণ্ট এটা কৰি দিব, বেছি নহ'লেও, হয় নাই? বাই ক'লে আৰু আপোনালোকে মোক আগবঢ়াই নিব। আৰু পিছৰখিনি আপোনালোকক। তোমালোকে কি বনাইছা আজি? আজি আমি পুৰি বনাই আছোঁ আৰু আপোনালোকক দেখাম আমি খাই থকা অৱস্থাত দেই। এয়া দাদা পূৰা খাই আছে। কেনেকুৱা লাগিছে খাবলৈ? ভাল লাগিছে। ভাল লাগিছে ন? এয়া মোৰ। আৰু ফাইনেলি আমি খাই বৈ ৰেডি হৈ গ'লোঁ। আৰু লক্ষী পূজা বুলি আপোনালোকক ইমানখিনি দেখালোঁ। ভিডিঅ'টো বেছি দীঘলো নহয়। আৰু ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ ইমানে, বাই বাই।